হেল্ল' গাইজ গুড মৰ্ণিং পুৱাই উঠি আগত চৰাইকেইজনীক অলপমান খাবলৈ দিলোঁ তাকে তাৰপাছত ৰাতি যিহেতু বৰষুণ দিছে ৰাতিৰ কামখিনি ৰাতিপুৱা কৰিবলগীয়া হ'ল তাকে কৰিলোঁ গাইজ গুড মৰ্ণিং এতিয়া পুৱাৰ চাহকাপৰ লগত দিনটো আৰম্ভণি হয় কোনে কোনে চাহ খাই ৰাতিপুৱা নে বেলেগ কিবা খাই কমেণ্ট কৰিব দেই গাইজ ৰ'দৰ মাত্ৰা ইমান বেছি হৈছে তাৰ কাৰণে কি খাওঁ যেন লাগিছে চাওঁ ফ্ৰিজটো খুলি কি পাওঁ খাবলৈ বাট আপোনালোকক দেখাইছোঁ ৰ'দৰ মাত্ৰা ইমান বেছি হৈছে নহয় আৰু গৰমো বেছি পিনে কাম অলপমান কৰি আছোঁ আৰু গৰমো বহুত একদম গাইজ ৰাতি বৰষুণ দিছে আৰু এতিয়া দেখিছে বতৰটো একদম ওলাব নোৱাৰি নীলা নীলা হৈ আছে একদম চাওঁ গাইজ কি আছে ফ্ৰিজটো খুলি ৱাও ভাল বস্তু এটা পালোঁ গাইজ এই চাওক আম ফেভৰেট মানে বতৰৰ লগত মিলি গৈছে আৰু ইমান বেছি পৰিমাণৰ ৰ'দ যিমান দিছে বাট এইকণ দেখি মোৰ হাঁহি ওলাই গৈছে গাইজ কোনে কোনে এতিয়াও খায় আম আৰু ভাল পায় কোনে কোনে কমেণ্ট কৰিব দেই গাইজ